হেল্ল' কেটৰিনা, মই পীয়ুষ কাকতিৰ এছিষ্টেণ্ট শিখাই কৈছোঁ। তুমি যে এতিয়ালৈকে অহা নাই, তোমাক আমি সোনকালে আহিবলৈ কৈছিলোঁ। কিয় অহা নাই তুমি? মিষ্টাৰ কৌশিক আগৰৱাল অলপ পিছত আহি পাবহি। তুমি যদি সময়মতে আহি নোপোৱা তেতিয়া বহুত ডাঙৰ কথা হ'ব। প্লিজ কেটৰিনা, তুমি যিমান পাৰা সোনকালে আহা। আমি তোমাৰ কাৰণে ৱেইট কৰি আছোঁ আৰু আমাৰ কষ্টিউমো ৰেডি হৈ গ'ল। শিখা, আই এম চৰি, মই আজি যাব নোৱাৰিম। একচুৱেলি মোৰ তোমালোকৰ লগত মানে পীয়ুষ কাকতিৰ লগত কাম কৰাৰ একেবাৰে ইচ্ছা নাই। আৰু মই যদি তোমালোকৰ লগত কাম কৰিব লাগে তেতিয়াহ'লে মোক অলপ বেছিকৈ পে' কৰিব লাগিব। তেতিয়াহে মই আজি তোমালোকৰ তালৈ যাম। নাপাহৰিবা, তোমালোকৰ দুখন মেগাজিনৰ বেষ্ট কভাৰ মডেল হয় মই। গতিকে মোৰ ডিমাণ্ডটো বহুত বেছি। কি? কিন্তু কেটৰিনা, তোমাক আমি এডভান্স পে' কৰি থৈছোঁ। তুমি সেই কথা পাহৰি গ'লা নেকি? ঠিক আছে, মই বছৰ লগত আজি কথা পাতিম তোমাৰ বিষয়ে। এতিয়া ৰাখিছোঁ। থেংক ইউ। শিখা টেনশ্যনত থকা যেন লাগিছে। কাৰ লগত কথা পাতিছেনো? কিবা প্ৰব্লেম হৈছে চাগে। মই সুধি চাওঁচোন। যদি কিবা প্ৰব্লেম হৈছে তেতিয়া মই নিশ্চয় হেল্প কৰিম। শিখা, তুমি কাৰ লগত কথা পাতিছা? কিবা প্ৰব্লেম হৈছে নেকি শিখা? কোৱাচোন মোক, মই তোমাক হেল্প কৰিম। অঁ নুপুৰ, বহুত ডাঙৰ প্ৰব্লেম হৈছে। আজি পীয়ুষ ছাৰৰ ক্লায়েণ্ট এজনৰ লগত মিটিং আছে। তাৰ কাৰণে আমি এজনী মডেল হায়াৰ কৰিছিলোঁ, কিন্তু তাই এতিয়া আহিব নোৱাৰোঁ বুলি কৈছে। তাই হেনো আমাৰ লগত কাম কৰিবলৈ মন নাই। এতিয়া তুমিয়ে ভাবাচোন, বেলেগ এজনী মডেল মই ঘপককৈ ক'ৰ পৰা লৈ আহোঁ। এইবোৰ কথা যদি পীয়ুষ ছাৰে গম পায় তেতিয়া বহুত খং কৰিব। কি যে কৰোঁ একো ভাবি পোৱা নাই। অলপ পিছত ক্লায়েণ্টজন আহি পাবহি। মোৰ যে বহুত ভয় লাগিছে। অঁ, এতিয়া কি কৰিবা শিখা? পীয়ুষ ছাৰকতো সঁচা কথাবোৰ ক'বই লাগিব। মোৰ যে মডেলজনীৰ ওপৰতহে খং উঠিছে। তাই যদি আজি আহিবলৈ মনেই নাই তেতিয়াহ'লে কালিয়ে ফোন কৰি কৈ দিব লাগিছিল। আমাৰ সময়বোৰ এনেই নষ্ট হ'ল। কিবা এটা ভাবা শিখা। তোমাৰ লগতে মোৰো ভয় লাগিছে। আমাৰ মডেল এতিয়ালৈকে আহি পোৱাহি নাই যে, তাইক ফোন কৰা সোনকালে। মই কিন্তু আজি একো প্ৰব্লেম ফেচ কৰিব বিচৰা নাই। ছাৰ, আপুনি? মই তাইক ফোন কৰিছিলোঁ অলপ আগত। ডাঙৰ প্ৰব্লেম এটা হ'ল ছাৰ। তাই আজি আহিব নোৱাৰোঁ বুলি কৈছে। তাই কৈছে তাই যদি চেলাৰী বঢ়াই দিওঁ আমি তেতিয়াহে তাই আমাৰ লগত কাম কৰিব। মই জানিছিলোঁৱেই তাই যে এনেকুৱাই কিবা এটা ক'ব। হ'ব দিয়া, বেলেগ মডেল হায়াৰ কৰা। তাইৰ লগত লাগি থাকিবলৈ বাদ দিয়া। তাই যদি আমাৰ লগত কাম কৰিবলৈ বিচৰা নাই তেতিয়াহ'লে নালাগে। মডেলৰ কমি নাই। আৰু শুনা, সময়ত যদি তোমালোকে মডেলক ৰেডি কৰিব নোৱাৰা তেতিয়া কিন্তু মোতকৈ বেয়া কোনো নহ'ব। সেইটো কাৰণে কৈছোঁ, যি কৰিবলৈ আছে সোনকালে কৰা। মিটিংখন কেঞ্চেল হ'ব নালাগে। শিখা, ছাৰে কি ক'লে শুনিলানে? মোৰ যে বহুত ভয় লাগিছে। আমি যদি মডেল ৰেডি কৰিব নোৱাৰোঁ তেতিয়া পীয়ুষ ছাৰৰ মিটিং কেঞ্চেল হৈ যাব। শিখা, সোনকালে কিবা এটা কৰা। কি হ'ল? তুমি এনেকৈ চাই আছা যে মোৰ ফালে? শুনা, পীয়ুষ ছাৰৰ কথাষাৰ শুনি মোৰ কিন্তু বহুত ভয় লাগিছে। আজি মোৰ অফিচত প্ৰথম দিন, আৰু আজি যদি অফিচৰ পৰা মোক উলিয়াই দিয়ে ছাৰে তেতিয়া কি হ'ব? প্লিজ শিখা, কিবা এটা কৰা। নুপুৰ, মই কি কৰিব লাগিব সেয়া মই ভাবি ল'লোঁ। তুমি এতিয়া একো চিন্তা কৰিব নালাগে। সকলোবোৰ মোৰ ওপৰত এৰি দিয়া। তুমি আমাৰ প্ৰব্লেমটো ছল্ভ হৈ গ'ল বুলি ধৰি লোৱা। তুমি ফাৰ্ষ্ট এটা কাম কৰাচোন নুপুৰ, ছাৰৰ কেবিনলৈ যোৱা। তাত এটা কষ্টিউম থৈ দিছোঁ, সেইটো তুমি লৈ আহাগৈ। মই তোমাৰ কাৰণে চেঞ্জিং ৰুমত ৱেইট কৰি আছোঁ। সোনকালে আহিবা, দেৰি নকৰিবা। পূজাৰ ওপৰত কেতিয়াবা মোৰ খং হৈ উঠে। ইনষ্টাগ্ৰামটো খুলিবই নোৱাৰোঁ, তাইহে ফটো সোপা ওলায়। মই তাইক ব্লক কৰিব লাগিব, তেতিয়া ভাল হ'ব মোৰ কাৰণে। আৰু মই তাইৰ কথা জানো নহয়, তাই এই ফটোবোৰ মোক দেখুৱাবলৈকে আপলোড কৰি থাকে। তাইতো ছুপাৰ মডেল নহয়, দেখিবলৈ মন নাযায়। আমাৰ দাদানো ক'ত গ'ল? ইমান দেৰি দাদাৰ কাৰণে ৰৈ আছোঁ, অহাই নাই। আজিকালি দাদাই মোক একেবাৰে টাইম নিদিয়ে, নিজৰ কামতে ব্যস্ত থাকে। নুপুৰ, তুমি ইয়াত কি কৰি আছা? ৰ'বা, দাদাক মই তোমাৰ কথা ক'ব লাগিব। কেনেকৈ সাহস কৰিলা মোৰ দাদাৰ অফিচলৈ আহিবলৈ? তোমাক মই মানা কৰিছিলোঁ, তাৰ পিছতো বাদ দিছা। তোমাৰ দাদাক তুমি কিবা কোৱাৰ আগতে মোৰ কথাষাৰ শুনি লোৱা। মই তোমাৰ দাদাৰ অফিচত জব কৰোঁ। তোমাৰ দাদাৰ এছিষ্টেণ্ট হয়। সেইটো কাৰণে মই ইয়াত আছোঁহি। এতিয়া তুমি কি ক'ব বিচাৰিছা দাদাক ক'ব পাৰা, মোৰ কোনো প্ৰব্লেম নাই। নুপুৰ, তুমি ইয়াত কি কৰি আছা? শিখাৰ ওচৰলৈ যোৱা, তাইক অলপ হেল্প কৰি দিবা। আৰু ভণ্টি, তই ইয়ালৈ কেতিয়া আহিলি? মইতো গমেই নাপাওঁ তই যে আহি বহি আছহি। কিবা কাম আছিল মোৰ দাদা, লগত? মই এইবোৰ কি শুনিছোঁ?
নুপুৰ শিখাৰ এছিষ্টেণ্ট হয় মই তোক মানা কৰিছিলোঁ নহয় নুপুৰক জব দিবলৈ তাৰ পিছতো মই তোক বহুত বেয়া পাইছোঁ দাদা তই মোৰ কথা নুশুনিবি চা নুপুৰক এইটো অফিচত মই জব কৰিবলৈ নিদিওঁ তাইক উলিয়াই দিয়ে ইয়াৰ পৰা তাই এইটো অফিচত জব কৰাৰ যোগ্যই নহয় ভণ্টি তই খং নকৰিবিচোন মই তোক ভালকৈ কথাবোৰ বুজাই আছোঁ অলপ পিছত এতিয়া মোৰ মিটিং এখন আছে তাৰ কাৰণে মই যাব লাগিব তই এটা কাম কৰ তই ঘৰলৈ যাগৈ মই তোৰ লগত ঘৰতে গৈ কথা পাতিম নুপুৰ তুমি আৰু উঠিব নালাগে যোৱা সোনকালে শিখাৰ ওচৰলৈ তাইক হেল্প কৰি দিয়া শিখা তুমি আনিবলৈ কোৱা কষ্টিউমটো এইটোৱে নহয় জানো পিছে এইটো কাক পিন্ধাবা আমাৰ ওচৰততো মডেল নাই কি কৰিবা শিখা ছাৰলৈ ভয় লাগিছে মোৰ ছাৰৰ মিটিংখন কেঞ্চেল হ'ব দিব নোৱাৰি কিন্তু দুপুৰ নহ'লে ডাঙৰ প্ৰব্লেম নহয় কাৰণ আমাৰ ওচৰত এজনী বহুত ধুনীয়া মডেল আছে সেয়া কোন তুমি জানিব বিচাৰিছানে সেয়া হৈছে মিছ দুপুৰ মানে তুমি আজি পীয়ুষ ছাৰৰ লগত তুমি যাবা মিটিঙলৈ অ'কে মই শিখা তুমি মোক যাবলৈ কৈছা পীয়ুষ ছাৰৰ লগত নাই নাই মই নোৱাৰোঁ দেই মোৰ দ্বাৰা নহ'ব মই মডেল নহয় মই তোমাৰ এছিষ্টেণ্ট হয় বেলেগ যদি মডেল বিচাৰি তুমি টেনশ্যন কিয় লৈছা ছাৰে তোমাক একো নকয় ভয় কৰিব নালাগে তুমি মোৰ কথা ৰাখিবই লাগিব কাৰণ তুমি মোৰ এছিষ্টেণ্ট হয় নুপুৰ তুমি এতিয়াই এই কষ্টিউমটো পিন্ধা মই চাওঁচোন তোমাক দেখিবলৈ কেনেকুৱা লাগে আই থিংক ভালেই লাগিব কাৰণ তুমি এজনী বিউটিফুল মডেল হয় অ'কে সোনকালে ৰেডি হোৱা দেৰি নকৰিবা ৱাও নুপুৰ তোমাক সঁচাকৈ ইমান ধুনীয়া লাগিছে ভালেই হ'ল আমাৰ মডেলজনী নাহিলে আজিৰ পৰা তুমি আমাৰ মডেল সঁচাকৈ বহুত ভাল লাগিছে তোমাক দেখিবলৈ ভালেই দিয়া পীয়ুষ ছাৰৰ লগত তুমি আজি ফাৰ্ষ্ট টাইম মিটিং এটেণ্ড কৰিবা কি কৰি আছা আমাৰ মডেল ক'ত কেতিয়া আহি পাবহি মোৰ কিন্তু বহুত খং উঠিছে ছাৰ নুপুৰ ৰেডি হৈ গ'ল এতিয়া আপুনি যাব পাৰে আমাৰ হাতত একো অপশ্যন নাছিল সেইটো কাৰণে মই ভাবিলোঁ নুপুৰকেই আজি এজ এ মডেল পঠাই দিওঁ আপোনাৰ লগত ছাৰ শুনকচোন প্লিজ খং নকৰিব এইবোৰ আইডিয়া শিখাৰ হয় মোৰ নহয় মডেলৰ নিচিনাকৈ মই খোজেই কাঢ়িব নাজানো মই তাইক কৈছিলোঁ বেলেগ এজনী মডেল মাতি আনিবলৈ কিন্তু তাই মোকেই ৰেডি কৰিলে ছাৰ প্লিজ গালি নাপাৰিব মোৰ গাত একো ভুল নাই ৱাও এয়া মই কি দেখিছোঁ নুপুৰে আজি গাউন পিন্ধিছে তাকো ৰেড কালাৰৰ সঁচাকৈ আজি নুপুৰক দেখিবলৈ বহুত ধুনীয়া লাগিছে মই আগতে নুপুৰক কেতিয়াও এনেকুৱা ড্ৰেছত দেখিয়ে পোৱা নাই আজি ফাৰ্ষ্ট টাইম বহুত ধুনীয়া লাগিছে নুপুৰ তুমি সঁচাকৈ বহুত ধুনীয়া ৱাও আজি পীয়ুষ কাকতিক ইমান ধুনীয়া লাগিছে এনেকৈ আনকালে কেতিয়াও অহা নাই আজি মই ফাৰ্ষ্ট টাইম এনেকৈ পীয়ুষ কাকতিক দেখিছোঁ বহুত ধুনীয়া সঁচাকৈ মোৰ হাউ ৰোমান্টিক চাই থাকোঁ যেনে লাগিছে পীয়ুষ কাকতি ইয়াৰ পৰা যোৱা গৈয়ে ভাল হ'ব পীয়ুষ ছাৰ আৰু নুপুৰ নিজৰ কামত লাগি থাকক মই যাওঁ মিছ নুপুৰ তুমি যে বাৰে বাৰে পৰি থাকা শুনা এনেকুৱা ডাঙৰ ডাঙৰ কষ্টিউম পিন্ধিব নোৱাৰিলে নিপিন্ধিবা কেতিয়াও ফাৰ্ষ্টে খোজকাঢ়িবলৈ শিকা ৰ'বলৈ শিকা তাৰপিছত ডাঙৰ ডাঙৰ গাউন পিন্ধিবা আৰু শুনা তুমি আজি মোৰ লগত এজনী মডেল হিচাপে মিটিং এটেণ্ড কৰিবলৈ গৈ আছা তোমাৰ কাৰণে যাতে মই লাজ পাবলগীয়া নহয় সেই কথা মনত ৰাখিবা এতিয়া ব'লা মোৰ লগত কি ক'লে আপুনি যদি মোৰ কাৰণে লাজ পাবলগীয়া নহয় মিষ্টাৰ পীয়ুষ কাকতি আপুনি তেনেকৈ কৈছে মোক অঁ মই বুজিছোঁ মই আপোনাৰ নিচিনা ধনী মানুহ নহয় যে সেইটো কাৰণে মই আপোনাৰ লগত থাকিলে আপুনি লাজ পায় চাওক মই আজি ইচ্ছা কৰি আপোনাৰ লগত মডেল হিচাপে মিটিং এটেণ্ড কৰিবলৈ ওলোৱা নাই শিখাইহে মোক জোৰ কৰিলে সেইটো কাৰণে মই মডেল হিচাপে যাব লৈছোঁ আপোনাৰ লগত মই এনেও জানো মই যে এজনী মডেল নহয় মই ফেশ্বন ডিজাইনাৰ হয় সেইটো কাৰণে আপুনি এতিয়া মোক যিটি কথা কৈ নাথাকিব নহ'লে কিন্তু মোৰো বহুত খং উঠিব হ'ব হ'ব মিছ নুপুৰ মনে মনে থাকা তোমাক মই এটা কথা কওঁ তুমি 10টা কথা কৈ দিয়া ব'লা ইয়াত ৰৈ থাকি একো লাভ নাই মিষ্টাৰ কৌশিক আগৰৱাল পালিহিয়ে চাগে আৰু শুনা প্লিজ মডেল হিচাপত থাকিবা অ'কে ব'লা নুপুৰ মই সঁচাকৈ কৈছোঁ তোমাক দেখিবলৈ আজি বহুত ধুনীয়া লাগিছে তুমি এজনী বহুত ধুনীয়া মডেল হয় তোমাৰ লগত কাম কৰি কিন্তু বহুত বেছি ভাল লাগিব মিষ্টাৰ পীয়ুষ কাকতি
আজি মই বহুত সুখী মইতো ভবাই নাছিলোঁ আজিৰ মিটিংখন মোৰ কাৰণে ইমান বেছি স্পেচিয়েল হ'ব মই বহুত লাকি হয় এনেকৈ এজনী মডেলৰ লগত কাম কৰিবলৈ পাইছোঁ থেংক ইউ মিছ নুপুৰ নুপুৰ তুমি কেনেকৈ বহিছা অলপ ভালকৈ বহিব নাজানা নেকি মই তোমাক কি কৈছিলোঁ তুমি মোৰ লগত এজনী মডেল হিচাপে আহিছা মডেল হিচাপত বহিব লাগে তোমাকতো দেখিবলৈ জোকৰ লাগিছে জোকৰ অলপ ভালকৈ বহা মডেল ছুপাৰ মডেল থেংক ইউ ছাৰ ময়ো বহুত বেছি এক্সাইটেড হৈছোঁ আপোনাৰ লগত কাম কৰিম মই পিছে আপোনাৰ মেগাজিনখনৰ নামটো কিন্তু বহুত বেছি ধুনীয়া কি আছিলে নামটো অঁ লোটাছ মেগাজিন ৱাও সঁচাকৈ বহুত ব্ৰেণ্ডেড হয় 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 নুপুৰ পিছে এটা কথা তুমি যেতিয়া আমাৰ লগত কাম কৰিবলৈ ল'বা তেতিয়া কিন্তু আমাৰ মেগাজিনখন আৰু বেছি ব্ৰেণ্ডেড হৈ যাব নে কি কয় মিষ্টাৰ পীয়ুষ কাকতি মিষ্টাৰ আগৰৱাল আপুনি কিন্তু জমাইছে দেই অৱশ্যে আপোনাৰ নিচিনাকৈ ময়ো বহুত লাকি কাৰণ আপোনাৰ লোটাছ মেগাজিনৰ কভাৰ পেজৰ মডেল হ'ম মই তাতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে মোৰ কাৰণে মিষ্টাৰ পীয়ুষ কাকতি দেখিলে আজি মোৰ কাৰণে আপুনি অলপো লাজ নাপালে চাওকচোন মিষ্টাৰ কৌশিক আগৰৱালে মোৰ লগত কাম কৰিবলৈ পাই বহুত বেছি হেপী হৈ গ'ল মইতো মডেলেই নহয় তথাপিও আজি কিন্তু এদিনৰ কাৰণে হ'লেও মডেল হৈ বহুত বেছি ভাল লাগিল মোৰ হ'ব মিছ নুপুৰ ইমানকৈ হাঁহিব নালাগে মিষ্টাৰ কৌশিক আগৰৱাল আমাৰ ক্লায়েণ্ট হয় সেইটো কথা মনত ৰাখিবা আৰু কি দৰকাৰ আছিল ইমানকৈ হাঁহি হাঁহি কথা পাতিবলৈ বহুত ভাল লাগিল লগ পাই তেওঁ আৰু বেয়া কিয় লাগিব মিষ্টাৰ আগৰৱাল আপোনাৰ নিচিনা খঙাল নহয় যেতিয়া তেতিয়াই আপুনি মোক গালিয়ে পাৰি থাকে আৰু আপুনি যে কৈছে হাঁহি হাঁহি কথা পতাৰ কি দৰকাৰ আছিল মই তাৰমানে কান্দি কান্দি কথা পাতিব লাগিছিল আপুনিতো কৈছিলে মোক আপুনি যাতে মোৰ কাৰণে লাজ পাবলগীয়া নহয় সেইটো কাৰণে মই যিমান পাৰোঁ মিষ্টাৰ কৌশিক আগৰৱালৰ লগত ভালকৈ কথা পাতিলোঁ তাতো মোৰ ভুল দেখি পাইছে আপুনি আপোনাৰ প্ৰব্লেম কি সেইটো মই বুজি নাপাওঁ মোৰ প্ৰব্লেমৰ কথা তুমি নাজানিলেও হ'ব মিছ নুপুৰ আৰু মই তোমাক এইটো কোৱা নাই যে তুমি কান্দি কান্দি কথা পাতিব লাগিছিল কিন্তু তুমি অলপ বেছিকৈ হাঁহিছিলা নেকি সেইটো কাৰণে মোৰ খং উঠিল হ'ব দিয়া যি হৈ গ'ল সেইবোৰ কথা এতিয়া পাতি লাভ নাই তোমাক ঘৰলৈ যাবলৈ আছে নহয় যোৱা যোৱা মানে মই অকলে যাম নেকি মই এতিয়া অকলে যাব নোৱাৰোঁ আপুনি মোক আশ্ৰমত থৈ আহিবগৈ লাগিব আৰু যদি আপুনি মোক থ'বলৈ নাযায় তেতিয়া কিন্তু মই আজি অফিচতে থাকিম কিন্তু মই অকলে নাযাওঁ আপোনাৰ কি? কাৰণে আজি মই ইমান দেৰি মই ৰখি থাকিম থ'বলৈ যাব লাগিব কিন্তু তুমি অকলেহে অহা যোৱা কৰা নুপুৰ ফটো আমি নকৰিবা মই তোমাক কিয় থ'বলৈ যাম তুমি অকলে আহিছিলা নহয় অকলে যোৱাগৈ মই নাযাওঁ মোৰ ঘৰলৈ যাব লাগে তোমাক থ'বলৈ মোৰ সময় নাই